বহুত দিনৰ মূৰত আহিলোঁ তাই বা ঘৰত আছে নে নাই তৰা তৰা ভালনে খবৰ তৰাৰ ভাল তোমালোকৰ আমাৰো ভালে পিছে এতিয়া ঘৰত কি কৰি আছা আছো এনেকে ইলেকশ্যনৰ দিন দেখো আহিলে কাক ভোট দিবি নো এবাৰ কাকো ভোট নেদো আমি ঘৰ দুৱাৰ গেছ একোৱে নাপালো আমিও পোৱা নাই মই আকৌ এটা অৰুণোদয়ৰ পইচা পাব হৈ আছিলোঁ আধাতে দালালকেইটাই মোৰ পইচাকেইটা খালা মানুহে মাৰা মোৰ নোহোৱাতে মোৰ পইচাকেইটা খালাহে দালালকেইটাৰ কাৰণে কেণ্ডিডেট কেইটাও হাৰিব ইলেকশ্যনত যিকোনো হাৰোৱা এইবাৰতো লাইনটো ভাল দেখা নাই 10 বছৰ মানুহবিলাকক বেয়াকৈ চলিলে নহলে লোকতকৈ বেছিকৈ চলা গ'ল এবাৰ লাইনটো ভাল নহয় মই যি দেখিছোঁ ছাৰ আপুনি চিন্তা নকৰিব ইতিমধ্যে মই এটা প্লেন কৰিছোঁ কি মই দুজনমান মানুহক অলপ পইচা দিছোঁ সিহঁতে গাঁৱৰ মানুহবিলাকক পইচাখিনি বিলাব আৰু জানেই নহয় আপুনি পইচা পালে সকলো কাম সমাধান হয় গতিকে আপুনি এইবাৰ গড়ৰ ছবিত ভোট পাবই যোৱা 10 বছৰ মানুহবিলাকক 20,000 টকাকৈ দিব দিছিলোঁ 20,000 টকাত চাই দালালি ওলাই পেলাই 200 টকাকৈ দিলা 100 টকা পুটুককৈ মাৰিয়ে দিলা এতিয়া এইবাৰ যিকোনো আৰু হৈছে সেইকাৰণে মই চিন্তা কৰি আছোঁ চিন্তা কিয় কৰি আছে মোৰ এটা চিক্ৰেট প্লেন আছে মই সেইটো আপোনাক বাৰু এতিয়া নকওঁ পিছত মই আপোনাক কওঁ তোমাৰ ওপৰতে যি ভৰসা এইবাৰ কিন্তু মোৰ জিকিব ইচ্ছা আছিল হয় ছাৰ আপুনি এবাৰ জিকিবই পিছে হ'লে অলপ ৰেষ্ট লওঁ কালি মিটিং আছে মোৰ অলপ কাম আছে কালি ৰাতিপুৱাই যাব লাগিব হয় ছাৰ ঠিকে আছে আপুনি যাওক বাৰু হয় মই যাম MLA ঘৰ ইলেকশ্যনৰ বতৰ দুটামান পইচা লৈ আহোঁ যায় আছনে ঘৰত MLA কাৰোবাক বিচাৰি আহিছিলে নেকি অলপমান দৰকাৰ এটা আছিল এতিয়া বাৰু আপুনি কওকচোন আমাৰ ছাৰ আপোনাৰ সমস্যাখিনি ছাৰ ভালে আছেনে নমস্কাৰ আহোঁতেতো একো অসুবিধা পোৱা নাই বাটত ক'তনো নাপাবি কপালৰ বিষয়ে চিখে সেনকে আহিছোঁ হয় নেকি এইবাৰ জিকবোৱে মই মানুহৰ মুখে মুখে গড়ৰ ছবিত ভোট দিব বুলি শুনিয়ে আছোঁ যোৱা 10 বছৰে আপুনি যিহে ভাল ভাল কাম কৰিছে নহয় একেবাৰে মানুহে শলাগ লৈ তপ পাওঁ নাই মোৰ এবাৰ ভাল দিনে পৰিলে মই এবাৰ জিকিমে কৃষ্ণ ছাৰ এবাৰ আপুনি জিকবোৱে খাটাং জিকব জিকিম না খাটাং জিকবি কুকুৰ ইলেকশ্যনত জিকবা আহিছা ইলেকশ্যনত জিকিলে গৰু মানুহ একো চিনি নাপা এতিয়া ইলেকশ্যনত জিকাৰ হেৰি কৰি আছা গু আৰং খাবি তাই মই কোনবা কি ভাবছ নাই একো ভাবা নাই ভাবা আনা পাইছিলো নাই একো ভাবাই নাই মই নাভাবোৱে মই ভাবা নিচিনা আছে দেখোন মানুহটো নাই মই একো ভাবাই নাই দিবাই টকাতে লৈছোঁ মাছ মাংস দি ভালকৈ ভাতটো খাবি মোক জানো মানুহকেইটাই গড় ছবিত ভোট দিয়ে জিকবি আৰু জিকবি 2 লাখ মানুহ ভিতৰত 10,000 মানুহে ভোট দিবয়ে কি ক'ব আহিছে হে আপুনি 4 লাখ 2 লাখৰ ভিতৰত 10,000 ভোট পালি ভোটো ঘৰত দিব নাই বুঢ়া মোক কিবা ক'লি কিবা হ'লে পটককে বেয়া চেয়া নাপাবি মোক জিকবি দে বাবা মই এতিয়া যাওঁ মই ভোটটো বাৰু লাইনটো কৰিবি কিবা কাটি যা ক'ত যায় তখন আমি অমূল্য ছাৰৰ ঘৰত যাওঁ মোৰ তাতো যাব আছোঁ যাওঁ ছাৰ আছে না আহকচোন নমস্কাৰ নমস্কাৰ এইবাৰ আপুনি ইলেকশ্যন খেলিব আমি বহুত ভাল পাইছোঁ 10 বছৰে আমাৰ MLA জনে বহুত ঠগিলে এইবাৰ আপুনি খেলাৰ বাবে আমি বহুত ভাল পাইছোঁ এদিন আগৰে মানে তোৰ ঘৰত গৈছিলোঁ জিকাৰ পাছত বাটত কুকুৰৰ পৰা সাৱধান বুলি লেখা আছে তাৰ পাছত আমাৰ এটা কুকুৰে খেচি এনেকুৱা ক'বা নালাগে মুখে খাইছে নেকি ইলেকশ্যন অলপ বহা না এনে কেপি খোৱা নাই ন তোক কেপিচি কম খাবি এতিয়া বহিবি ছাৰ আপুনি প্ৰচাৰ চলোৱাৰ কথা আছিল কোনদিনা চলাব তাৰিখটো আজিয়ে আৰু ইলেকশ্যন আহিল নে আৰু
আৰু মাহৰ আৰু বেছি টাইম নাই কাৰণ তোমালোক আহিলি ভালে হ'ল আজি আমি সকলোৱে যাওঁ মানুহ ঘৰত নে কি ক নমস্কাৰ মোৰ হৈছে অমূল্য বৰগোহাঁই মই এতিয়া আহিলোঁ আৰু ইলেকশ্যন খেলিলোঁ 2007 নং গধূলি সমষ্টিৰ পৰা আহিলোঁ মোক জানো ভোটটো দি জানো জয়যুক্ত কৰি হয় আপোনালোকে জয়যুক্ত কৰিব ভোট চোট একো দিবা ইচ্ছা নাই অংকিতা এইবাৰ ভোট দি পেলাই যি কোপা পাইছো সেই কোপাই এঠাই নাই ভোট দিবা লাগিলে আগতে মোক পইচা দিব লাগিব আগৰ MLA অৰুণজ্যোতি মাকতান লেট্ৰিন ঘৰ সেই কোপা দিয়া হৈছে মানে মই কৈছোতো আপুনি চিন্তা নকৰিব আৰু গাঁৱৰ মানুহ চিন্তা কৰিব বাজি আৰু এতিয়া মোক আগতে পইচা দিব লাগিব পইচা দিলে ভোট দিম আগতে যি কোপা MLA ঘৰ ঘৰে দিছি সেই কোপাই আমাৰ ঠাই নাই মই কম আপোনাৰ ঘৰত সেই নেকি লেট্ৰিন নাই নেকি আগবা মই দিমা যা MLA চাগে যায় আগে নখাই চাই পেলাই দিয়া উপায় হৈছে 7 নং গধূলি সমষ্টিৰ পৰা আহিলোঁ মোক এতিয়া ভোটটো দি জানো জয়যুক্ত কৰ দিম বাপা ভোট ইমান সৰু চলি ভোট দিবা উচা দিম কিন্তু আমাৰ ফালে চাবা লাগব চাম কিন্তু আগতে বহুত কল্লা আহিলা কিন্তু আমাৰ ফালে একো নহ'ল আজি আমাৰ বৰদেউতাৰ এইখিনি বয়স হ'ল আনকি বৃদ্ধ পেঞ্চনটো পোৱা নাই ঘৰ যোৱাটো বাদে উনিওতো পোৱা নাই নেকি নাই পোৱা এবাৰ 3000 টকা কৰি দিম হ'ব বাৰু যদি সেইখিনি কৰি দিবা পাৰা তেতিয়াহ'লে আমিও বাৰু সন্তুষ্ট দীপাঞ্জলিৰ মাক এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক ধন নিদিলে ভোট নিদিবি কোনেও নোখোৱাই ভাত জিকাৰ পাছত সকলো নেতাই মাৰি দিয়ে লাখ এজেপিনে বিজেপি কংগ্ৰেছৰে হাত নাজানো কিন্তু ৰাইজে এবাৰ কোনফালে লয় বাট জোনজোনালী ৰূপালী দীপাঞ্জলিৰ মাক এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক নতুনকে বলা এটা তামোল দল খুলছি এই তামোল তামোলত দল থাকে না এটো কি তামোলৰ দল এই তামোল মই দুইফাল কৰি দিমে ডাঙৰি কাটি কি দুইফাল কৰিবি মই তাই সেইকাৰণে পানৰ লগত খাইছো চুবে চুবে নষ্ট কৰি দিম দাঁত কুকুৰক মই দুইফাল কৰি দিম এইবাৰ বছৰ লগত উঠবা আহিছে কি এটা আমি এইবাৰ ফালি দিম তামোল বছ 10 বছৰ হ'ল জিকি আছে এইবাৰ যদি হাৰে তাক চিনি দে এই তার নাম বলা অমূল্য তার মূল্যই নাই তুই এখন ইলেকশন খেলে ওই তার নাম অমূল্য কি নাম এই মূল্য নাই তার ইলেকশন খেলছি এখন খেলবাইছি আলিম তাত তামোল তোর কথা আমি কবা লাগব তাত তামোলৰ দলটো কথা আমি বছক কৰিব যো যো বছে কিবা এটা সিদ্ধান্ত কৰিব তাত তামোল আমি ফালিমে খালি দিম আমি যো ফালিম যো কানা আরে আমি যে বছক কবা আছিল কথানি এই হি যে প্ৰচাৰ চলি আছে তামোলৰ তা কিবা এটা কৰবা লাগিল বছক যো কব যো তামোলৰ যো বছ বছক কবা লাগব কথা এটা আছিল নে বস কিবা বস আপোনাৰ বিৰুদ্ধে এটা নতুন দল খুলছি কোন তামোলৰ দল তামোলৰ দল হ্যাঁ গাছতে রং লাগাই তামোলৰ দল তামোল তামোল হ্যাঁ তাত তামোল তো আমি দুইফাল কৰবা লাগব খাবা লাগব বস এটা আমি কি কৰিম আপুনি কওক তাইয়া কিবা এটা বুদ্ধি কৰি মাটি আনবা লাগব বছ আমি প্লেন এটা ভাবছো কি কইতা তাত আমি এটা খানা খোৱাৰ বুদ্ধি দি মাতিম ও বস কি খানা খাবা আহিলি আমি তামোল দুই খৰা কৰি দিম বছ তাত তামোল আমি ফালি একে চিৰমাৰ কৰি দিম আমি ইয়াক 20 তাৰিখে মাটি এটা খানা খাওঁ জংগলত তাতে ইয়াক কিবা এটা কৰিব লাগিব হয় বস কৰিম হয়নে তহঁত মাত্ৰ ৰেডি থাকিবি মোৰ বিয়া ৰেডি আছে তহঁত দুটা ৰেডি থাকিবি হয় বস আমি ৰেডি থাকিম এতিয়াই মাতি লৈ আহিবি ইয়াক বছ আমি বস তাক মাতিম এইটো নাখাওঁ হৈছে গৈছোঁ মই একেবাৰে ইমান হাগবা যায় হাগিলে হৈছে নেকি একেবাৰে লেট্ৰিনটো জানো একেবাৰে হেৰি হৈ গ'ল থাকোঁতে ছাৰ
তোমালোক দেখোন বহ ছাৰ খবৰ পাতি ভালনে ভাল ভাল এতিয়া কিবা দৰকাৰ আছিল নেকি হয় ছাৰ দৰকাৰ আছিল মুখখন ওচৰত বহানো লাগছি আমাৰ পিঠি হাল লাগে দুটাকে কোনটা পিঠি ছাৰ মানে আমি এটা উদ্দেশ্যত আছিলোঁ কওক আমাৰ যি ছাৰে আপোনাক এটা নিমন্ত্ৰণ দিব দিছে বিয়া নেকি বিয়া হেৰি তাৰমানে এটা খানা পাতছো আমি খানা এনজয় এনজয় 20 তাৰিখে ছাৰ আপুনি যেনে তেনে যাব লাগিব হুদা খানা থাকিলে মইতো পগলা কুকুৰাই যাওঁ দি যামেই মই যাম চিন্তা নকৰিবি এখন মিটিং খান কৰাত অনেক মিটিং আছে এই মিটিঙে বাদ দি হ'লে মই ফোচটো মাৰি মই কৰিম খানাটো খাই যাম যাম না মিটিং খাই হ'লে মই খানা খাব যামতো বচোন ককা যাবি লাল আছে নে লাল চাও চব আছে ছাৰ বহুত যা কেতিয়াবা এই জংঘলৰ মাজত ইমান পৰতে ৰখি থাকিলোঁ কেতিয়াবা আহে সি এতিয়া মহৰ কামৰ খাই খাই তেতিয়াৰ পৰা এটা বহি আছোঁ নাহে আৰু দেখোন একেবাৰে বছ আইছা বন্ধু জংঘলৰ মাজতে খানাটো কৰিলোঁ কোনো মানুহ নাই খানা চানানো লাইন নাই আনুৱাই মোৰ ৰান্ধনী লৈ বুঢ়া ৰান্ধি আছে মানুহটো নাই নাই এটা পিপিও নাই বাদ দিয়া আহি আছে ৰান্ধনী এইটা আহিছে আৰু মোৰ বিৰুদ্ধে তই বোলে এটা দল খুলিছে ইলেকশ্যনত সেই 10 বছৰে মই MLA হৈ থাকিলোঁ খেলি পেলাই তই এতিয়া ক'ৰ পৰা আহিলি মই খেলছো তোৰ এতিয়া কি হ'ল তই এবাৰ মোৰ লাইনটো হাৰোৱাত তই কৈছা এইটো কোৱা নাই না তই বোলে মানুহবিলাকক পইচা দি পইচা কৰি আছা বোলে তই আজিকালি মানুহে পইচা দিলে যাব এইটো নাজানা নেকি ভাই এই 10 বছৰে মই MLA হৈ থাকিলোঁ তই ৰাখ তোৰ লাইনটো অলপ চাই আছোঁ ৰাখ মইনো ভাল লাইন দেখা নাই খানা খাব মাতিনো ইতানো কথা বাৰ্তানো গৰম নহয় গৰমে তোৰ লাইন বেয়া হৈ আছে ইচ্ছা লাইন বেয়া বোলা মইতো একো চক লগা নাই তই কি কয় আমি পলো পলো অমূল্য বৰগোহাঁই বোলে জিকছি তেওঁ এটা খবৰ লৈ আহো যো আমিও তেওঁকে ভোট দিছিলোঁ ইলেকশ্যন আজি মোৰ ভাল লাগছে দিনটো আজি যি মই জিকা পালোঁ না আজি জিকা কাৰণে মনটো ভাল লাগছে কুকুৰে মোক মাৰলা তেওঁবোৰেও সি জিকা ললা হাতখনে বিৰিছোঁ মই হাতখন ভাঙি দিম
ছাৰ আপুনি জিকা বুলি গম পাই ভাল লাগিল আৰু সিহঁতে ইমান অন্যায় কৰি নিজিকিল সেইটো ছাৰ আপুনি এতিয়া ভাল হৈ লওক তাৰপিছত আমাৰ ভাল ভাল কামবিলাক কৰিব আপোনালৈ আমাৰ শুভেচ্ছা থাকিল এতিয়া আমি যাওঁ এতিয়া মই MLA হৈছোঁহে মই যি নমৰোঁ জীয়াই থাকোঁ কেতিয়া হ'লে আৰু কাম কৰি যামা দে হৈ যা এতিয়া মই আমাৰ ৰেষ্ট লওঁ 100% কাম কৰি দিম যাব নমস্কাৰ ৰাইজ মোৰ অৱস্থা বেয়া হৈছে মই একদম এই হাতখন গোটেই ভাংছি সেয়া ব্ৰইলাৰ জাপান একেবাৰে কাটিলে মাংস ওলোৱা হৈছে মোৰ মূৰটো দুফাল কৰিলা একেবাৰে যি নহওক ভাই একেবাৰে ছাবস্ক্ৰাইব যেতিয়া কৰি দিবি চাইডৰ কাৰণে আমি বহুত ভিডিঅ' কৰিম আৰু কৰিম লাগিলে আৰু কমেণ্ট কৰিবি আৰু লাইক যেতিয়া কৰি দিবি কমেণ্ট কৰিবি ৰাইজ এইটো ভিডিঅ' পে বিদায় ল'লোঁ নমস্কাৰ ৰাইজ আগতে ভিডিঅ' আহি আছে চাবি হা